वेलकम बैक टू माय यूट्यूब चैनल रिच समान। आज ऊल् गई आम जबका फाले तो जबकात काम आसे। आज कामर भिडिओ निदिওঁ, आज बेलेग किबा किबि आरो अलप फूर्ति फार्ता भिडिओ दिम। तो गति के आम ऊल् आहिलो सदाय कामर भिडिओ चाइसे आपलोकेও बोर खाई जाए सके। आहक आज भिडिओ आरम्भ करूँ। बर्तमान आम बरुआलीत सोमाइছোঁ। बरुआलीर यू रास्ता बहुत धुनिया रास्ता है। आम बरुआली এইখনে आम सोनाई डन बस्को ST जोसेफ सेंट जोसेफ और ये आगफाले एन बाइक गई आसे। ये बाइकन प्राय आज 10 बছৰ আগত मैं नम्बर प्लेट लिखिছিল। बहुत पुराना बाइक और बहुत पुराना नम्बर प्लेट मैं लिखा और इतना गई आसो। और जबका फाले ये शर्टकाट लैसो। इतना चापेकाटी जो स्टैंड और इफाल नामरूपो जाए। तो इतना आम तेल भराम इतना तेल डिपोत। কথাই নাছিলে ফ্ৰী দিয়া এইটো এটা তেলগুটেৰ ভৰাম এতিয়া। অ জুন্দা জুন্দা অ তেলৰ এইটো খোলাই নাই ৰ'ব। এতিয়া আমি তেল ভৰাই লৈছোঁ। বাপেক হয় কি দম মাৰি গৈছে নি বাপেক হয়? এয়া আমাৰ ছাৰ এতিয়া নতুনকৈ বাপেক হৈছে। কংগ্ৰেচুলেশ্যন, থেংক ইউ। আমি তেল ইয়াতে ভৰাওঁ সদায়। তো যিকেইটা আমাৰ ভাই ইয়াত আছে আমি ইয়াতে প্ৰায় তেল ভৰাওঁ। হ'ব পাৰোঁ 200 টকা 300 টকা 500 টকা ভৰাওঁ, কম ভৰাওঁ, কিন্তু ইয়াতে ভৰাওঁ আমি দেই। চাই দিয়া নাই, মই যাবলৈ ওলাইছিলোঁ। জুনুকা কেবা উঠাই দিয়ক। জুনুকা এই আমাৰ কেকাজন ধৰা কেকাজনক ভালকৈ দেখুৱাচোন। এয়া চাওক মুখখন। কেকাজনে ছাবস্ক্ৰাইব কৰিলে নাই? লাষ্ট কৰিছে, দাড়ি খুৰোৱা নাই। কিহৰ কাৰণে কৰা হৈছে এইটো? এইটো প্ৰাগ নিউজত ওলাব। ঠিক আছে চাগে গৈ থাকোঁ আমি। টাটা বাই বাই। তেল ভৰোৱা হৈ গ'ল। তো ইয়াৰ পৰা এতিয়া যাত্ৰা আৰম্ভ। এতিয়া আমি চেনীগুদাম পালোঁ। ডাংঘা ৰাস্তা দি গৈ আছোঁ। ইয়াত চব নাগালেণ্ডৰ গাড়ী দিয়ে। নাগালেণ্ড ইয়াত এই বাছখন মন টাউন যাব। প্ৰায় ইয়াত মন টাউনলৈ যাবলৈ হ'লে সোণাৰীৰ পৰা এই ৰাস্তাটোতে যাব লাগিব। চেনীগুদামৰ নামতোলা হয়। এইটো আমাৰ সোণাৰী TVS ডিলাৰ। কাম নাই বাকৱাছ। এই ৰাস্তাটো দিয়ে যায় নাগালেণ্ড মন টাউন। তাৰপৰা জবকা টি ষ্টেট আৰম্ভ। এইখনে জবকা টি ষ্টেটৰ বাগান। ৰাস্তা বনাই দিলে ন? আগতে ভঙা চিঙা আছিলে, ৰাস্তা পৰিয়া হৈ গৈছে এতিয়া। খালি নাগালেণ্ডৰ ভিতৰত ৰাস্তা ভাল নহয়। আমাৰ এই নামতোলালৈকে এতিয়া বঢ়িয়া ৰাস্তা। এইখন মেপ জবকা টি ষ্টেটৰ মেপ হয়। ইয়াৰ পৰা জবকা টাউকা, নতুন টাউকা, পুৰণি টাউকা, মঞ্জুশ্ৰী চব এইটো ৰাস্তাতে যাব পাৰি। চব একেটা কোম্পানীৰে বাগান। আমি ৰাইড ল'লে জবকা টি ষ্টেটৰ ফেক্টৰী পাম। ফাইনেলি আমি জবকা টি ষ্টেট আহি পালোঁ। তো এইখনে জবকা টি ষ্টেট। ইয়াৰ পিছফালে আছে আমাৰ ফেক্টৰী গেট, ফেক্টৰী গেট। আমাৰ চৰাইদেউত টি গাৰ্ডেনৰ কমি নাই। এভেইলেবল টি গাৰ্ডেন আছে। একদম ধুনীয়া ধুনীয়া নেচাৰ, বহুত ধুনীয়া আমাৰ চৰাইদেউ। একদম গছ গছনিৰে ভৰা, বহুত ধুনীয়া জেগা চৰাইদেউ। চৰাইদেউ সৰু সুৰা টুৰিষ্ট প্লেচটো আছে। যেনেকৈ চৰাইদেউৰ সৰু সুৰা টুৰিষ্ট প্লেচো আছে। যেনেকৈ ধৰি লওক চুকাফা। তাৰপৰা চুকাফাত মানে আমাৰ মৈদামবিলাক আছে। তাৰপৰা এইফালে আপোনাৰ পুৰণি ব্ৰিটিছ দিনৰ টি গাৰ্ডেনবিলাক আছে। যেনেকৈ ধৰি লওক টাউকা টি ষ্টেট, মঞ্জুশ্ৰী, জবকা, তাৰপিছত এতিয়া টিয়ক টি ষ্টেট, তাৰপিছত নাফুক টি ষ্টেট, তাৰপৰা চফৰাই টি ষ্টেট, মানে মথুৰাপুৰ টি ষ্টেট। বহুত পুৰণি আছে। আৰু মথুৰাপুৰতো এইফালে বাওঁফালে মথুৰাপুৰ বাগানৰ পৰা বাওঁফালে সোমাই গ'লে এইফালে তাতো মৈদাম আছে। তাত বহুত পুৰণি মৈদাম আছে, বহুতে গম নাপায়। তাত তোমাৰ ধৰি লোৱা ৰজাৰ দিনীয়া পুখুৰীও আছে তাত। তো বহুত মানুহে গম নাপায়। সেইডোখৰ চন্তক বুলিয়ে কয়। তো এইফালেও কিবা কিবি আছে পুৰণি। মুঠতে সৰু সুৰা টুৰিষ্ট প্লেচেই হয় আমাৰ চৰাইদেউ। কিন্তু মানে ওলাই পৰা নাই বস্তুটো। আমি এতিয়া ইয়াত পেইণ্টিং কৰিম।
জেগা আহি পালোঁ জবকাত। এই দাদাজন আহিছে, দাদাজন ক'তো সেই দাদাজনে দেখাই দিব কোনডোখৰত ৰাখিব লাগে, তাতে কাম আৰম্ভ কৰিম আজিৰ কাম। মীনাক্ষী নহয় কবিতা বাইদেউ। কবিতা বাইদেউ, কবিতা বাইদেউক আনিছোঁ আমি, কবিতা বাইদেউ। খাকি কাটি দিছোঁ আমি, কবিতা খাকি। লগে লগে বলো। কৰি পেলাই বেকলৈ গৈছে। বৰ্তমান বৰষুণ আহি গ'ল, ত্ৰিপাল যোগাৰ কৰিছোঁ আমি, নহ'লে পেইণ্টিং বৰবাদ হৈ যাব। এইডোখৰত ত্ৰিপাল দি দিছোঁ, ইয়াত খুঁটি পুতিব লাগিব, খুঁটি পুতি পেলাই ৰেডি আকৌ কাম আৰম্ভ কৰিব পাৰিম। ভাইটি যোৱা, খুঁটি এটা যোগাৰ কৰা। গৈ আছোঁ। বৰ্তমান ইয়াত কাম সমাপ্ত। আজি কাম ইয়াত সামৰণি মাৰিলোঁ। তো কামৰ বিষয়ে ইমান নিদিওঁ আজি ভিডিঅ'টো, কাটি কাটি দিছোঁ, নহ'লে ব'ৰ হৈ যায় চবে। এতিয়া সামৰণি মাৰিছোঁ ইয়াতে। গৈ আছোঁ আজি সাপেখাতি খাগৰিজান। বৰ্তমান আমি গৈ থাকোঁ খাগৰিজান, হয়নে ৰাজা? আজি কাম আছে খাগৰিজানত। তো কালি বৰ্তমানলৈকে আমি ৰজাপুখুৰী পাই গ'লোঁ। এতিয়া তেল চেল ভৰালোঁ গাড়ীত, তাৰপৰা মানুহজনীকো ডিলাৰত থ'লোঁ, থৈ পেলাই এতিয়া আমি ৰজাপুখুৰী পালোঁ। আপোনালোকক দেখাইছোঁ ইয়াত ৰজাপুখুৰীটো আমাৰ সোণাৰী মেডিকেল কলেজ বনাই আছে, চৰাইদেউ মেডিকেল কলেজ। চৰাইদেউ মেডিকেল কলেজ, সোণাৰী চৰাইদেউ মেডিকেল কলেজ। কিমান ডাঙৰ এৰিয়া, বহুত ডাঙৰ এৰিয়া। এইডোখৰ আগতে বাগান টি গাৰ্ডেন আছিলে, এইডোখৰ টি গাৰ্ডেন উঠাই পেলাই ইয়াতে বনাইছে। টিন লগাইছে। তো ইয়াতে আমি খাগৰিজান গৈ থাকোঁতে সাপেখাতিৰ ৰাস্তাতে ইয়াত সৰু মৈদাম এটা পাই, কি মৈদাম ময়ো ভালকৈ নাজানো। ৰাজাই গম পোৱা নি? এইটো আপোনাৰ চাৰিওফালে প্ৰটেকশ্যন যদি দি ৰাখিছে, ফলকখনত লিখা থাকিব। এইটো স্বৰ্গদেউ পৰিণত সিংহৰ ভালকৈ লিখা, চুকাফাৰ মৈদাম, গৌৰীনাথ সিংহ। গৌৰীনাথ সিংহ মৈদাম ইয়াত আছে সাপেখাতি। স্বৰ্গদেউ, এইটো বেছি দিন হোৱা নাই ডিস্কভাৰ। আমি পালোঁ এতিয়া লংপটীয়া এইটো ষ্টেচন, নাম শুনিছে সকলোৱে। লংপটীয়া পাইছোঁ। এইডোখৰ বহুত ডেভেলপ হৈ গ'ল, আগতে একোৱেই নাছিলে, এতিয়া ধুনীয়াকৈ দোকান পোহাৰ বহুত বনি গৈছে, ধুনীয়া হৈ গ'ল জেগাটো পুৰা। আগতকৈ ডেভেলপ হৈছে জেগাবিলাক। লংপটীয়া গ্ৰামীণ বিকাশ বেংক পাৰ হৈ আহিছে। আমি খাগৰিজান পালোঁ, খাগৰিজান টি ষ্টেট। ইয়াতে এইখন ফেক্টৰী, এইখন বাগানৰ ফেক্টৰীতে এই আমি কাম আজিৰ কাম কৰিব লাগিব। বৰ ধুনীয়া বাগান এইখন, জেগাটো ধুনীয়া, একদম নতুন পাত ওলাই আহিছে, একদম বৰষুণত নতুন কুঁহি পাত, একদম পাতলা বেৰত গ্ৰীণ কালাৰটো ওলাই গৈছে, বৰ ধুনীয়া লাগে। এই সেউজীয়াটো বহুত ধুনীয়া লাগে। তো এইখনে হ'ল খাগৰিজান টি ষ্টেট, এইটো ফেক্টৰী। আৰু ইয়াত এটা বহুত পুৰণি মন্দিৰ আছে, বৰ ধুনীয়া, বহুত পুৰণি মন্দিৰ। এইটো বহুত ধুনীয়া মন্দিৰ। এই গাঁওখনত ৰহস্য এটা আছে, ৰহস্যটোৰ কথা ক'ম বাৰু। আমি আহি পালোঁ খাগৰিজান বাগান হস্পিটেল না, এই খাগৰিজান বাগান হস্পিটেল। ইয়াত এখন স্কুলো আছে, এখন ফিল্ডো আছে, বৰ ধুনীয়া। ইয়াত এখন LP স্কুল আছে, LP স্কুল ন, প্ৰাথমিক বিদ্যালয়। খাগৰিজান বাগান প্ৰাথমিক বিদ্যালয়। এইবিলাক সৰু সৰু ড্ৰেগন পেচেণ্ট আহিছে ইয়াত খাগৰিজান।
এইগিলা পেচেণ্ট আহে হস্পিটেললৈ পেচেণ্ট আহে ন। তো এই গাঁওখনৰ এটা ৰহস্য আছে। ৰহস্যটো হৈছে কি, বহুত আগৰ কথা, 1990 কিমানৰ কথা হয়। তো বহু পুৰণি কথা। মই কথাটো শুনিছোঁৱে, ময়ো ভালকৈ বৰ বিশেষ নাজানো। তো প্ৰায় আজিলৈকে 2-3জন মানুহে মোক ক'লে এই গাঁওখনত কি হৈছিলে, এটা সময়ত নিজে নিজে জুই লাগে বোলে। আজি এটা ঘৰ, কালি এটা ঘৰ, তো তেনেকৈ য'তেই ত'তে জুই লাগে। তো বহুত পাছত নিয়ম চিয়ম কিবা কিবি পূজা পাতল কৰাৰ পাছতহে এই জুই লগা বন্ধ হয়। সেইটো কাৰণে এই গাঁওখন মানে বহুত ৰহস্যময় গাঁও বুলি কয়। এটা সময়ত মানে এনেকুৱা আছিলে, লাষ্টত পানী আমাৰ ফায়াৰ ব্ৰিগেডৰ গাড়ীখন এনি টাইম ইয়াতে থাকে। সদায় জুই মানে ক'ত কেতিয়া কেনেকৈ জুই লাগিব কোনো গমেই নাপায়, তেনেকুৱা কণ্ডিশ্যন হৈ গৈছে। তো মই কামৰ মাজতে ধুনীয়া কুকুৰা এটা আহিছে আমাৰ ওচৰলৈ। ৰাজা পিছা নেৰে আৰু। আমি কাম কৰিম। ই ভয় নকৰে, তুমি বহি থাকে নাই, একো নকৰে ন মহা। বৰ্তমানলৈকে এতিয়াৰ কাম শেষ। তো আজি আৰু কালিৰ দিনৰ কাম শেষ। আৰু আপোনাৰ ইয়াতে আমাৰ এইটো যিটো প্ৰজেক্ট আছিলে, এইখিনি কাম যিমানখিনি কাম মই লৈছিলোঁ, 4খন বাগানৰ কাম লৈছিলোঁ। তো মোৰ কাম ইয়াতে সামৰণি মাৰিলোঁ। মই সকলো কাম শেষ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই।